আজি আমি যাবলৈ লৈছোঁ কাজিৰঙা কহৰা। এতিয়া সময় হৈছে আপোনাৰ 7:10। চ' চাই দেখক কি হয় গাইস আমাৰ হলি মলি গাইস পিকনিক আমাৰ আজি কহৰালে লাইটপা গাইস কিবা ক'বনে? পিকনিক আজি ভাল লাগিব। জুই 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 কিবা ক'বনে? ভাল কৰিম দিনটো আজি আৰু বিশেষ আৰু কিবা বাইক যাব সকলোকে। সো গাইজ এতিয়া আমি আহি আছোঁ। ইয়াত দেখিছে গোটেইখিনি একদম লাইন পাতি আহিছোঁ, মানে অকণমান দূৰত ৰাখিছে, মানে ডায়েটৰ ভিতৰত ৰাখিছে, কেম্পাছৰ ভিতৰত ৰাখিছে। আৰু সেইকাৰণে আমি চব আহিছোঁ একদম অকণমানটো খোজকাঢ়ি যাব লগা আছে। একদম নেচাৰেল ভিউ চাই থাকক। ইয়াৰ ৰাতিপুৱাৰ দৃশ্য একদম পূৰা কুঁৱলীয়ে চাট পাতি ধৰিছে। আৰু চব আমি ধুনীয়াকৈ অলপমান বাছত আছে। এয়া বাছত বস্তু চস্তু উঠাই লৈছোঁ। আৰু ইয়াৰ পিছত আমি যাম একদম কাজিৰঙা কহৰালৈ। আৰু গোটেই ৰাস্তাটোত কি কৰোঁ দেখাই যাম, চাই যাব। এইপিনে আমাৰ গাড়ী চলি গ'ল আৰু এয়া আমি পাই গ'লোহি, মানে ডায়েটৰ কেম্পাছৰ পৰা আহিলোঁ। এতিয়া আমি মেইন ৰোডৰ ওচৰত পাইছোঁহি। আৰু আমাৰ লগৰ গোটেইখিনি অৱশ্যে এতিয়ালৈকে বাছত উঠা নাই, কাৰণ ঘৰৰ ওচৰতে বহুতে উঠি ল'ব, কাৰণ ৰাস্তাটো ওচৰতে বহুতৰ পিক আপ কৰি লওঁ আমি ৰাস্তাই ৰাস্তাই। আৰু এইফালে চাওক আধা আধি অৱশ্যে ফিলাপ হৈছে, বস্তু চস্তু সোমাই কমপ্লিট ৰেডি। এতিয়া মাত্ৰ মানুহকেইজন আহিব লাগে আৰু যাব লাগে। আৰু এতিয়া সময় হ'ল আপোনাৰ 8:15 হ'ল। আৰু একজেক্ট টাইমটো মই নোট কৰিবলৈ নহ'লে। আৰু এইফালে চাওক গোটেইখিনি একদম সাজু, মানে পূৰা ফূৰ্তি কৰিব। এতিয়া অৱশ্যে অকণমান শান্ত হৈ আছে, অকণমান দেৰি ৱেইট কৰক চাব। আৰু এইফালে চাওক পানী চানী লৈছে। আৰু এইফালে অকণমানকৈ আৰম্ভ হৈছে। আৰু গোটেইখিনি চাই যাব দেই, অকণো স্কিপ নকৰিব। আৰু এতিয়া গাড়ী চলি গ'ল। এতিয়া মাত্ৰ জাক উঠাবলগীয়া আছে, সেইখিনি উঠাই মেলি একদম ডাইৰেক্ট ডেষ্টিনেশ্যন পামগৈ। আৰু এয়া চাওক জোতাৰ অৱস্থা একদম বেয়া। আৰু এইপিনে আমি হৰিনামৰ পৰা আৰম্ভ কৰি বিয়ানাম পৰ্যন্ত যি আহিছে মুখত, তাৰ হিন্দী ইংলিছ কথা নাই, সকলোবোৰ গাইছোঁ। মুঠতে যি বাজিছে তাক লৈ এনজয় কৰিছোঁ। আৰু এইফালে চাওক আমাৰ হৰিনামৰ ধ্বনিয়ে গোটেই একদম মুখৰিত। আৰু এয়া আলি পাই গ'লোঁ আমি হাইৱে কাষত। আৰু আমাৰ লগৰ অলপমানক পিক আপ কৰি লৈছোঁ। আৰু এইফালে আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। আহি প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰিলোঁ। আৰু এইফালে চাওক আমি এনেকৈ ব্ৰেক জাম লগাই আৰু ডিম বইল কৰি আনিছিলোঁ ৰাতি। অৱশ্যে আমাৰ লগৰ যোনখিনি অৰ্গেনাইজ কৰিছিলে, এয়া চাওক তপনহঁতে, ইহঁতি বহুত কষ্ট কৰিছে একদম ৰাতি ধুনীয়াকৈ বহুত দেৰিলৈকে ডিম বইল চইল কৰি মেলি ৰেডি কৰি আনিছে। আৰু থেংক ইউ ফৰ হিম ডেম, চৰি, কাৰণ সি অকলেতো কৰা নাই, লগতো আৰু অলপমান আছে। আৰু এইফালে চাওক ময়ো ব্ৰেকফাষ্ট কৰি ল'লোঁ। আৰু তাৰপিছতে এইফালে এনেকৈ বহি ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে অলপমান চব্জি কটা মেলাটো হেল্প কৰি দিলোঁ। আৰু এইপিনে বনাই আছে আমাৰ জুই ধৰি পেলাই গৰম পানী চৰম কৰি আছে, চাহ তাহ বনাই মেলি কৰি পেলাই। আৰু চাহ তাহ হৈ পেলাই
মিউজিক চিষ্টেম নাছিলে আৰু সেইকাৰণে আমি একদম গাড়ীতে বুকিং কৰি নাচিব লাগে আৰু এইফালে চাওক খোৱা বোৱাৰ কাৰণে যোগাৰ কৰা হৈছে আৰু এইফালে আমি অৱশ্যে খালোঁ আমাক ভিডিঅ' কৰিবলৈ কোনো নহ'লে আৰু এইফালে মেমহঁতে কৈছে ছাৰহঁতে গাইছে অকণমান দেখাই দিছোঁ আৰু মানে আমি খোৱা বোৱা যে কৰিছোঁ তাৰ এটা প্ৰুফ দিছোঁ আৰু দেই চাই লওক গাইছ আৰু এইফালে চাওক নদীখনতে একদম মানে শিলৰ ওপৰত ধুনীয়াকৈ এইডোখৰ জেগাডোখৰ ফটা শিল বুলিও কয় কিছুমানে হাতী শিল কিবা কিবি নাম দিয়ে আৰু আমি বহুত বেছি দেৰি নকৰি সোনকালে খাই বৈ ওলাই দিলোঁ মানে 3:30মান বজাত আমি কহৰাৰ পৰা ওলালোঁ আৰু এয়া আহি আমি বোকাখাটৰ একদম পেৰাৰ কাৰণে বিখ্যাত সকলোৱে জানি বোকাখাটৰ এখন হোটেলত সোমালোঁ আৰু ইয়াতে আমি চবেই ধুনীয়াকৈ চাহ আৰু পেৰা খালোঁ আৰু সেয়া অৱশ্যে আমাৰ ছাৰ মেমহঁতে খুৱাইছে দেই আৰু লগতে আমি কিবা কমলা চমলাখিনি খালোঁ আৰু তাৰপৰা আমি সোনকালে ইয়াৰ পৰা ওলাই দিলোঁ আৰু আমি কোনখন হোটেলত আহিছোঁ গম পাইছেনে একদম পূৰা একদম আমি ফেমাছ মানুহ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখনলৈ আহিছিলে গোপাল কৃষ্ণা আপোনালোকে আহিব পাৰে মই অৱশ্যে প্ৰমোশ্যন কৰা নাই দেই মই জাষ্ট কথাটোৱে কৈছোঁ মানে ইয়ালৈ আহিছিলে বুলি ক'লে আমি বোলো সেইখনলৈহে যাম আৰু আমি একদম মানে পূৰা স্থিৰ কৰি লৈছোঁ আৰু বহুত বেছি দেৰি নকৰি সোনকালে আমি দেখিছে ঘৰলৈ আহি একদম আহি দেৰগাঁও পালোহি আৰু ঘৰ পাওঁতে প্ৰায় 15 পাৰ হ'ল মানে মোৰ ঘৰৰ পৰা আমাৰ ডাইৰেক্টলি ডিষ্টেঞ্চটো খুব বেছি 15 মিনিটৰ হয় আৰু এইফালে আমি পাই গ'লোহি আৰু আজিৰ দিনটোৰ কেইখনমান ভাল লগা ফটো ইয়াতে আপলোড কৰি দিছোঁ মানে পিছত সংলগ্ন কৰি দিছোঁ চ' বহুত বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানেই বাই বাই থেংক ইউ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়